হেল্ল' ফ্ৰেণ্ড, মই আজি ৱাক্স ট্ৰেডিং প্লেটফৰ্মৰ সম্পূৰ্ণ বিৱৰণ দিবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। মই প্ৰথমতে এটা আইডি লগইন কৰি ল'ম। মই এটা আইডি লগইন কৰি ল'লোঁ। ইয়াতে আমি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিম, কেনেকৈ ৰিচাৰ্জ কৰিম, কেনেকৈ উইথড্ৰ কৰিম বা ইয়াৰ ছাৰ্ভিচ কেনেকৈ ল'ম সেই বিষয়ে মই ইয়াত জনাম। প্ৰথমতে আমি ৰিচাৰ্জ কৰিবলৈ হ'লে এই অপশ্যনটোত গৈ ৰিচাৰ্জ কৰিব লাগিব। উইথড্ৰ কৰিবলৈ হ'লে এই অপশ্যনটোত উইথড্ৰ কেনেকৈ কৰিব লাগে মই প্ৰথমে দেখুৱাই লৈছোঁ বাৰু। আমি এই উইথড্ৰ অপশ্যনত ক্লিক কৰিলোঁ। কৰি দিয়াৰ পিছত উইথড্ৰ কেনেকৈ কৰিব লাগে এই অপশ্যনটোত ক্লিক কৰি দেখুৱালোঁ। এইটো অপশ্যনত ক্লিক কৰি দিলোঁ। দিয়াৰ পিছত ইয়াতে এতিয়া এভেইলেবল বেলেঞ্চ কিমান আছে এইখিনি দেখুৱাই দিব। আমি ইয়াতে এতিয়া এইটো আইডিত উইথড্ৰ কৰিব পৰা হৈ আছোঁ ৩৭৮৮ টকা। আমি ইয়াতে ৩৭৮৮ টকা লিখি দিম। আৰু ইয়াতে উইথড্ৰল পাছৱাৰ্ড এটা নিজে বনাই লোৱা হৈছিলে, সেই উইথড্ৰল পাছৱাৰ্ডটো ইয়াত বহাই দিব। বহাই দি কি কৰিব, তলত ছাবমিট অপশ্যন আছে, ছাবমিট মাৰি দিয়া ল'লে উইথড্ৰ হৈ যাব। আমি উইথড্ৰটো গোটেই ইজি প্ৰচেছ। এনেকৈ আমি কি কৰি ল'ব পাৰোঁ, উইথড্ৰ কৰি ল'ব পাৰোঁ। ইয়াত উইথড্ৰ গ'ল। ৰিচাৰ্জ কৰিব লাগিলে আমি এই অপশ্যনটোত ক্লিক কৰি কৰিব পাৰোঁ। আমি টেলিগ্ৰামত জইন কৰিব লাগিলে ইয়াত গৈ কৰিব পাৰোঁ। আৰু যদি আমি ইয়াৰে হেৰিবিলাক জানিব বিচাৰোঁ, ধৰা আমি এই মাইত ক্লিক কৰি ল'লোঁ। লৈ মই এই আইডিটোৰ দ্বাৰা লগ আউট কৰিম। লগ আউট কৰিব লাগিলে আমি ইয়াত ক্লিক কৰি দি লগ আউট কৰি দিলোঁ। দি মই ইয়াতে আকৌ এটা আইডি মই লগইন কৰি দেখুৱাম। এই লগইন কৰিব লাগিলে গো টু লগইনত ক্লিক কৰি ল'ব লাগিব। লৈ উঠি আমি ইয়াতে ফোন নম্বৰটো যিটো আমি লগইন কৰিম সেই লগইন কৰিবলগীয়া ফোন নম্বৰটো ইয়াত দি দিম। আমি লগইনত ক্লিক কৰি দিলে আমাৰ লগইন হৈ যাব। এতিয়া এই আইডিটোত আমাৰ কিমান আছে, বৰ্তমান এতিয়া আমাৰ ১২,৭৪৩ টকা জমা আছে। মই এতিয়া ইয়াত উইথড্ৰ কৰিব লাগিলে কিমান উইথড্ৰ কৰিব পাৰোঁ মই সেইটো দেখুৱাই দিছোঁ। ইয়াতে হোমত ক্লিক কৰি দিলোঁ। দিয়াৰ লগে লগে আমাৰ আহি গ'ল, এনেকৈ আহি গ'ল। এইটো কাটি ল'ম আমি। এইটো কাটি ল'লোঁ। লোৱাৰ পিছত ইয়াতে ৰিচাৰ্জ অপশ্যন আহিল, ইয়াতে উইথড্ৰল অপশ্যন আহিল, ইয়াতে ছাৰ্ভিচ, ইয়াতে এপ আহিল। এতিয়া মই ইয়াতে আমাৰ উইথড্ৰ কিমান কৰিব লাগে, আমি উইথড্ৰ অপশ্যনত ক্লিক কৰি আমি সেইমতে উইথড্ৰটো কৰি ল'ব পাৰোঁ। আৰু যদি আমি ধৰা টিম চাব লাগে, টিম চাব লাগিলে এই অপশ্যনটোত আমি ক্লিক কৰি দিলোঁ। ইয়াতে ক্লিক কৰি দিয়াৰ লগে আমাৰ ইয়াতে টিমত ক্লিক কৰি আমি টিমৰ চাৰ্টখন কি কৰিব পাৰোঁ, এনেকৈ চাব পাৰোঁ কিমান টিম হৈছে। ইয়াতে এতিয়া মোৰ চেলাৰী ১৩,০৩৫ টকা হৈ আছে। আৰু টিম উইথড্ৰলে এতিয়ালৈকে ২৮,৬১১ টকা উইথড্ৰ কৰিছে। আৰু ইয়াতে টিম ৰিচাৰ্জ, টোটেল টিমত ৰিচাৰ্জ হৈছে ৭০,৯১৩ টকা। আৰু টিম চাইজ 62, ৰিচাৰ্জ পাৰ্চন 39। তাৰপিছত ইয়াতে এতিয়া এইবিলাক উইথড্ৰ কৰিছে। এইজনে ৪,০০০ উইথড্ৰ কৰিছে। তাৰপিছত এনেকৈ আমাৰ ইয়াতে কোনে কোনে উইথড্ৰ কৰিছে সেইটোও দেখুৱাবলৈ পাব। এইটোত এতিয়া মই কিমান উইথড্ৰ কৰিছোঁ, এইটো আইডিত কিমান উইথড্ৰ কৰিছোঁ ইয়াতে নিজে উইথড্ৰটো চাব ইচ্ছা কৰিলে পাৰিব। এতিয়া ১৯০০ টকা উইথড্ৰ কৰিছোঁ। মই ১৮০০ টকা খৰচ কৰিছিলোঁ। ১২০৮ টকা খৰচ কৰিছিলোঁ। মই ১৯০০ টকা উইথড্ৰ কৰিছোঁ আৰু এতিয়ালৈকে ১২,৭৪৩ টকা জমা আছে। এই আইডিটো মই খুলিবৰ কাৰণে এমাহ হোৱা নাই সম্পূৰ্ণ। এমাহ নহওঁতেই ১২০০ টকা খৰচ কৰি মই কিমান হৈছোঁ, ১৯০০ টকা পাইছোঁ আৰু ১২,৭৪৩ টকা ইতিমধ্যে জমা আছে। সেইখিনি মই উইথড্ৰ কৰিলে কৰিব পৰা হৈ আছোঁ। ইয়াতে উইথড্ৰ কৰিবলৈ হ'লে আমি কেতিয়া কৰিব পাৰোঁ, আমি এই হোম অপশ্যনত ক্লিক কৰি দিলোঁ। দিয়াৰ লগে লগে আমাৰ কি হৈ গ'ল, এই অপশ্যনটো আহিল। আমি উইথড্ৰ কৰিব লাগিলে ইয়াতে এই উইথড্ৰ অপশ্যনত ক্লিক কৰিব লাগে। ক্লিক কৰাৰ পিছত ইয়াতে লিখাই আছে আমি উইথড্ৰ কৰিব পৰা হৈ আছোঁ ১১,৫৩৫ টকা উইথড্ৰ কৰিব পৰা আছোঁ। ইয়াতে উইথড্ৰটো লিখি দি কৰি দিলেই হ'ল। ইয়াৰ উইথড্ৰ কেতিয়া কৰিব পাৰিব,
Please keep the total recharge amount in your account. Withdraw time Monday to Friday 9:30 to 11:30 a.m. Minimum withdrawal amount 300 or maximum 3 lakhs. Withdrawal will be credit to the account within 72 hours. অৰ্থাৎ 72 আৱাৰ্ছৰ ভিতৰত আপোনালোকৰ যিটো উইথড্ৰ কৰিব সেই উইথড্ৰ পইচাটো একাউণ্টলৈ গুচি যাব। আপোনালোকে কেতিয়াবা সন্দেহ কৰে, ধৰা উইথড্ৰ আজি কৰিলে কিন্তু আজি দেখো উইথড্ৰ নাহিল, তেতিয়া মোক কল কৰিবলৈ ধৰে, উইথড্ৰ কিয় নহ'ল, কিবা হৈছে নেকি। কিন্তু প্ৰকৃততে একো হোৱা নাই, কাৰণ সময় ইয়াত দিয়া আছে 72 ঘণ্টা। 72 ঘণ্টাৰ ভিতৰত আপোনাৰ যিকোনো সময়ত পইচাটো সোমাই যাব। আৰু ইয়াতে ইজ উইথড্ৰল ইজ ছাবজেক্ট টু 20%, অৰ্থাৎ প্ৰতিটো উইথড্ৰতে 20% কি কৰিব, ডিডাক্টেড হ'ব, অৰ্থাৎ কাটি ল'ব, তেওঁলোকে কোম্পানীয়ে কাটি ল'ব। উইথড্ৰল ফিজ ডাইৰেক্টলি ডিডাক্টেড ফ্ৰম দ্য উইথড্ৰল এমাউণ্ট, প্লিজ নোট। তাৰমানে উইথড্ৰল এমাউণ্টৰ পৰা 20% কি কৰিব, কাটি দিব। এইখিনি আপোনালোকে এই কণ্ডিশ্যনখিনি মনত ৰাখিব। উইথড্ৰ কৰিবলৈ হ'লে যেতিয়া তেতিয়া উইথড্ৰ কৰিব নোৱাৰে, মনডে টু ফ্ৰাইডে পাৰিব, আৰু 9:30 পৰা 11:30 ভিতৰত উইথড্ৰ কৰিব পাৰিব। এইখিনি উইথড্ৰল প্ৰচেছ। তাৰপিছত আমি আহিল ইয়াতে এতিয়া ইনকাম কেনেকৈ পাম, আমি ইনকাম কি পাব লাগিলে কি কৰিব লাগিব। যেতিয়া আপোনালোকে আইডিটো ৰিচাৰ্জ কৰিব, ৰিচাৰ্জ কৰাৰ পিছত আপোনালোকক কি কৰিব, এটা 8টাৰ পৰা 9টালৈ এটা সময় দিব। এই সময়টোৰ ভিতৰত কি কৰিব লাগিব, আমাক টেলিগ্ৰামত নোটিছ দিব। মই টেলিগ্ৰামত দেখাই দিছোঁ। এই টেলিগ্ৰামত আপোনালোকক এটা কইন ডিডাক্টেড কৰি দিব, অৰ্থাৎ নিৰ্দেশ কৰি দিব। সেই কইনটোত আপোনালোকে ট্ৰেডিং কৰিবলৈ, কেনেকৈ ট্ৰেডিং কৰিব লাগিব সেইটো মই দেখুৱাই দি আছোঁ। হৈ উঠি আপোনালোকে এপটোলৈ গুচি যাব। এপটোলৈ গুচি গৈ আপোনালোকৰ যি নাথাকক, প্ৰথমতে আপোনালোকৰ যদি বেলেগ পেজ থাকে, ধৰা এনেকুৱা পেজ থাকিলে আপোনালোক খুলিলে এনেকুৱা পেজো আহি যাব পাৰে। এনেকুৱা পেজ আহি যি পেজে নাহক কিয়, আপোনালোক মেইন পেজলৈ যাব লাগিলে হোম পেজত গৈ ক্লিক কৰি দিব লাগিব। এতিয়া আপোনালোকে 8টাৰ পৰা 9টালৈ কি কৰিব লাগিব, এই মাৰ্কেট অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰি দিলে, দিয়াৰ পিছত ইয়াতে এইবিলাক পইণ্ট আহি গৈছে। কালি এতিয়া এইটো দিয়াই আছিল, এইটোত কি কৰিব, আপোনালোকে ইয়াত ক্লিক কৰি দিলে, দিয়াৰ লগে লগে এনেকৈ কি আহি গ'ল, মাইনাৰ ৰবট আহি গ'ল। ইয়াতে ক্লিক কৰি দিলে, ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আপোনালোকৰ ইয়াতে কিমান টকা আছে সেইখিনি দেখুৱাব, আৰু কিমান পাব লগে লগে 5% ইণ্টাৰেষ্টত ইয়াতে আপোনালোক দেখুৱাই দিব। তাৰপিছত ছাবমিট অপশ্যনত ক্লিক কৰি দিলেই আপোনালোকৰ পইচাটো ইণ্টাৰেষ্টৰ সৈতে গুচি যাব। ক'লৈ গুচি যাব, মই সেইটো আকৌ আপোনালোকে চাব লাগিলে কেনেকৈ চাব মই দেখুৱাই দিছোঁ। মাই অপশ্যনটোত একঘৰ বেক কৰি মাই অপশ্যনটোত ক্লিক কৰিব। কৰাৰ পিছত ইয়াতে আপোনালোকৰ এই পইচাটো যিটো এই বেলেঞ্চৰ পইচা ইয়ালৈ আহিব, ইণ্টাৰেষ্টৰ সৈতে ইয়ালৈ আহিব। ইয়াৰ পৰা আকৌ কিছু পিছত ইয়ালৈ গুচি যাব। গতিকে আপোনালোকে পইচাটো কিমান আহিল চাব ইচ্ছা কৰিলে ইয়াতে চাব পাৰিব। এতিয়া আপোনালোকে কেতিয়া ৰিচাৰ্জ কৰিছিল সেইটো চাব লাগিলে এই ৰিচাৰ্জ অপশ্যনত ক্লিক কৰিলে। গতিকে ৰিচাৰ্জ অপশ্যনত ক্লিক কৰি দিলে আপোনালোকে কোন তাৰিখে ৰিচাৰ্জ কৰিছিলে, এইটো আইডি মোৰ কিমান তাৰিখে ৰিচাৰ্জ কৰা হৈছিল, 27/2/2025 তাৰিখে ৰিচাৰ্জ কৰা হৈছিলে। আৰু ৰিচাৰ্জ আমি গম পাই গ'লোঁ। উইথড্ৰল ৰেকৰ্ড, এতিয়া উইথড্ৰ কিমান উইথড্ৰ কৰা হৈছে চাব লাগিলে এই উইথড্ৰল অপশ্যনত যাব। ইয়াতে ক্লিক কৰি দিলে, দিয়াত এতিয়া মই কি কৰিছিলোঁ, এইটো 5/3 কৰিছিলোঁ 500 টকা, তাৰপিছত এইটো 10/3 কৰিলোঁ 900 টকা, আৰু এইটো কৰিলোঁ 19/3 কৰিলোঁ 500 টকা। মই এইখিনি উইথড্ৰ কৰিছোঁ। এই উইথড্ৰল ৰেকৰ্ডটো আমি এনেকৈ চাব পাৰোঁ। তাৰপিছত আমি বেলেঞ্চ চাব লাগিলে এইটো অপশ্যনত গৈ আমি কি কৰিব পাৰোঁ, বেলেঞ্চত ক্লিক কৰি দি আমি ইয়াতে এই কিমান বেলেঞ্চ এইখিনি দেখুৱাব পাৰোঁ। তাৰপিছত আৰু আমি কি কৰিব পাৰোঁ, বেংক এড, এই বেংক কাৰ্ডত ক্লিক কৰি আমি নিজৰ বেংকটো এড কৰি ল'ব পাৰোঁ। ইয়াতে ক্লিক কৰি দিলোঁ, দিয়াৰ লগে ইয়াত দুটা অপশ্যন আহিল। ওপৰৰ অপশ্যনটোত আমি বেংকত যদি থ'ব বিচাৰোঁ ওপৰৰ অপশ্যনটোত ক্লিক কৰিব লাগিব, আৰু যদি আমি ৱালেটত নিব বিচাৰোঁ তেতিয়াহ'লে এইটোত কৰিব লাগিব। আমি কি INRত যদি নিব লাগে এই বেংকত ক্লিক কৰি দি আমি বেংকৰ এই ডিটেইলছখিনি কি কৰি দিব লাগিব, বহাই দিব লাগিব। ইয়াত ডিটেইলছখিনি নিজৰ নামটো দিব লাগিব, ইয়াতে বেংক একাউণ্ট দিব লাগিব,
IFC কোড আৰু ইয়াতে উইথড্ৰল পাছৱৰ্ড এটা বহুৱাই দি আপোনালোকে ইয়াতে ছাবমিট অপশ্যন আছে, ছাবমিট অপশ্যনত ক্লিক কৰি ছাবমিট কৰি দিব লাগিব। সেইখিনি আপোনালোকে কৰি ল'ব পাৰিব। আৰু ইয়াতে আমি ইনভাইট ফ্ৰেণ্ড, কাৰোবাক যদি ইনভাইট কৰিব লাগে, লিংক পঠাব লাগে, এই অপশ্যনটোত ক্লিক কৰি আপোনালোকে কি কৰিব পাৰিব, ইয়াতে কপি এই অপশ্যনটোত ক্লিক কৰি দিলে কপি হৈ গ'ল। কপি হোৱাত আপোনালোকে মিনিমাইজ কৰি গৈ হোৱাটছআপত গৈ আপোনালোকে পেষ্ট কৰি পেলাই পঠাই দিব পাৰিব। এনেকৈ আপোনালোকৰ লিংকটো গুচি যাব। সেই লিংকটো গুচি যোৱাৰ পিছত কেনেকৈ জইন কৰিব মই সেইটোও দেখুৱাই দিছোঁ। ধৰা আপোনালোকে পঠিয়াই দিলে হোৱাটছআপত, ধৰা আপুনি পঠোৱা লিংকটো হোৱাটছআপত এনেকৈ গৈছে। ধৰা এই লিংকটোত ক্লিক কৰি দিলোঁ। যিকোনো এটা লিংকত ক্লিক কৰি যোনে পঠাই দিব আপোনাৰ লিংকটো, তেওঁৰ তলত জইন কৰিবলৈ হ'লে সেই তেওঁৰ লিংকটো ক্লিক কৰিলে, কৰি ইয়াতে আপোনাৰ ফোন নাম্বাৰটো বহাই দিব। ইয়াতে এটা পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব। ইয়াতে কনফাৰ্ম পাছৱৰ্ড একেটাই পাছৱৰ্ড ক্লিক কৰি ল'ব। আৰু যিজনে পঠিয়াইছিল তেওঁৰ ইনভাইট কোডটো আহি গ'ল। আৰু এই ঘৰটোত আপোনাৰ কি কৰিবা, সেই ঘৰটোত ভেৰিফিকেশ্যন কোড এটা আহিছে। এই ভেৰিফিকেশ্যন কোডটো, এই কোডটো আপোনালোকে ইয়াত বহাব। কিন্তু এই কোডটো এনেকৈ থাকিলে চিনি ভালকৈ নাপায়। গতিকে আপোনালোকে এই ঘৰটোত কি কৰিব, অলপমান ডাঙৰ কৰি, ইয়াক ডাঙৰ কৰি এনেকৈ এই নম্বৰটো ভালদৰে চাই ল'ব, লৈ উঠি আপোনালোকে ইয়াতে কি কৰি দিব, বহুৱাই দিব। এনেকৈ আপোনালোকে কি কৰিব পাৰে, ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে ৰিচাৰ্জ কৰিবলৈ হ'লে ৰিচাৰ্জ অপশ্যনত ক্লিক কৰিব। আৰু কেনেকৈ ৰিচাৰ্জ কৰিব সেয়া মোৰ ভিডিঅ' দিয়াই আছে, সেয়া চাই ল'ব, লৈ উঠি আপোনালোকে ৰিচাৰ্জ কৰিব। গতিকে আপোনালোকে যদি ইয়াত ইচ্ছা কৰে, ইয়াত কোনেও কাকো জোৰ নকৰে, নিজৰ ইচ্ছাত আপোনালোকে কি কৰিব পাৰে, ইয়াত জইন কৰিব পাৰে, ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে ইনকামটো ল'বলৈ সক্ষম হ'ব পাৰে। গতিকে ইয়াত আপোনালোকৰ নিজৰ ইচ্ছামতে কৰিব। আৰু এটা কথা, ধৰা প্ৰত্যেকটো ক্ষেত্ৰতে যদি ছিনিয়ৰক ফোন কৰি থাকে, ছিনিয়ৰ বিভিন্ন কামত ব্যস্ত থাকিব পাৰে, গতিকে আপোনালোকক সহায় কৰিব নোৱাৰিবও পাৰে। গতিকে আপোনালোকে যিবিলাক ভিডিঅ' দিয়া থাকে, ভিডিঅ'বিলাক ভালদৰে চাই ল'ব, লৈ উঠি নিজৰ টীম নিজেই চলাবলৈ চেষ্টা কৰিব। গতিকে এতিয়া কেতিয়াবা এনেকুৱা হয়, আপোনালোকে ধৰ মোৰ কামো থাকে, মই এতিয়া ধৰ মোৰ নিজৰ কামখিনি কৰিবলৈ লাগে, 8 বজাৰ লগে লগে ফোন কৰি দিয়ে। মই 8 বজাত কি কৰোঁ, কোনটো পইণ্টত দিব, ট্ৰেডিং কৰিব লাগিব, সেইটো মই ভিডিঅ' গ্ৰুপত দিবলৈ সাজু হওঁ। সেই সময়তে ফোন মাৰে, মোৰ অসুবিধা হৈ যায়। গতিকে আপোনালোকে কেনেকৈ কি কৰিব লাগে, যিজনৰ পৰা জইন কৰিব, আপুনি যাৰ পৰা এই আইডিটো ল'ব, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিব। সকলো ক্ষেত্ৰতে মোলৈ ফোন নকৰিব। এইখিনি কৈয়ে মই সামৰণি মাৰিছোঁ। ধন্যবাদ।